নমস্কাৰ, বৰ্ণালী গোস্বামী অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ঋষিয়ে বহুত জোলনা খেলিম বুলি কৈ থকাৰ কাৰণে কলাক্ষেত্ৰতে তাক জোলনা খেলাবলৈ লৈ অহা হ'ল। এয়া আজি ইয়াতে বহুত মানুহ হৈছে। এইটো ঋষি গ'লে, ঋষি গৈয়ে পালে। এইটো ঋষি, এয়া ঋষিয়ে জোলনা খেলিব। এইটো ঋষি, বহি লোৱা দুপৰীয়া। এ গৈ আছে উঠিবলৈ, ঋষি গৈ আছে এইটো মাইনা। জোলনা এইটো ঋষি ওপৰত কিমান যে ভাল পাইছে সি খেলিব অনাৰ কাৰণে। আহা আজি ইয়াতে অৱশ্যে বহুত মানুহ আহিছে, বহুত স্কুলৰ পৰা পিকনিক আহিছে। ঋষিয়ে দেউতাকৰ লগত জোলনা বহাই দিছে। ঋষি কি হ'ল? আকৌ এবাৰ খেলিবা? কেনেকুৱা লাগিছে খেলি? হা? আকৌ এয়া ঋষি আকৌ দৌৰি গ'ল। ঘৰত যাব মন কৰা নাই একদম, সি পূৰা খেলি ভাল পাইছে। বহুত এখন স্কুলৰ পৰা আহিছে আজি পিকনিক।
গৈ আছোঁ। আপোনালোকে দেখিছে কিমান জাম হৈ আছে। আমি 6 মাইলৰ পৰা এতিয়া আহি গণেশগুৰি পালোঁ। এইটো নতুনকৈ গণেশগুৰি হনুমান মন্দিৰ নতুনকৈ স্থাপিত হৈছে। বেছি দিন হোৱা নাই এইটো। গণেশ মন্দিৰ এতিয়া আহি পাই কাপোৰ ওলাই ল'লোঁ। আপোনালোকক বোলো ঋষিয়ে মানে খেলিম বুলি কৈ থকাৰ বাবে তাক খেলাবলৈ লৈ যোৱা হ'ল। বেলেগবোৰ দেখুওৱা নহ'ল। বেলেগ এদিন আপোনালোকক কলাক্ষেত্ৰৰ ভিতৰত কি আছে আপোনালোকক বেলেগ এদিন দেখুৱাম। ভিডিঅ'টো যদি ভাল লাগিল চাই তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ।